आसाम आके कैसा लगा? आसाम बहुत अच्छा लगा। अभी आज तो आए ही हैं हम, माँ कामाख्या के पास भी जाएंगे और यहाँ के लोग बहुत अच्छे हैं, बहुत मीठे हैं। যেহেতু বয়স হৈছে আশীৰ্বাদ জনাব পৰা হৈছোঁ, আশীৰ্বাদ কৰিছোঁ তেওঁলোক দুয়োজনে আগবাঢ়ি যাওক আৰু সত্ৰীয়া নৃত্য ধাৰাটোক গোটেই পৃথিৱীৰ মানুহৰ এটা গ্ৰহণযোগ্য নৃত্য ধাৰা কৰি তুলিছে। নমস্কাৰ জনাইছোঁ সকলোকে। আজি আপোনালোকক আমাৰ ষষ্ঠ মণিকাঞ্চন নৃত্য মহোৎসৱৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যোৱা 6 আৰু 7 জানুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এই ষষ্ঠ মণিকাঞ্চন নৃত্য মহোৎসৱ অনুষ্ঠিত হৈ যায়, য'ত অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰসিদ্ধ নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিছিলে। গুৱাহাটীৰ কথক নৃত্যশিল্পী অলিকিজন কলিতা মূৰ্তিয়া আৰু চন্দনী কলিতা ওজা তেওঁলোকেও কথক নৃত্য পৰিৱেশন কৰিলে। লগতে আমি নৃত্য সমালোচক হিচাপে নিমন্ত্ৰণ জনাইছোঁ সুদূৰ দেহৰাদুনৰ পৰা উষা ৰাধাকৃষ্ণন। मैं दीपक मजूमदार बम्बई से आया हूँ। मैं दीप ज्योति और दीपंकर ने मुझे इनवाइट किया और इस ब्यूटीफुल फेस्टिवल में भारत का नाम भी बहुत उज्जवल करे। इस मणिकांचन फेस्टिवल को मैं बहुत बहुत बधाई देना चाहता हूँ। आसाम आके कैसा लगा? आसाम बहुत अच्छा लगा। अभी आज तो आए ही हैं हम, अब कल परसों 2 दिन और रुकेंगे, फिर माँ कामाख्या के पास भी जाएंगे। तो बहुत अच्छा लगता है, इतनी स्पिरिचुअल जगह पे हम आए हुए हैं, तो ये भी एक भाग्य है। और यहाँ के लोग बहुत अच्छे हैं, बहुत मीठे हैं और बहुत प्यारा लगा, बहुत अच्छा लगा। बार बार आएंगे हम और बहुत मन से नमस्कार करते हैं। এয়া হৈছে মুম্বাইৰ প্ৰসিদ্ধ ভাৰতনাট্যমৰ নৃত্যশিল্পী শ্ৰদ্ধাৰ দীপক মজুমদাৰ ছাৰ। তেখেতৰ মনৰ ভাৱ আপোনালোকে ইতিমধ্যে শুনিলেই, আৰু এয়া তেখেতে আমাৰ মণিকাঞ্চন নৃত্য মহোৎসৱত পৰিৱেশন কৰা নৃত্যৰ কিছু অংশ আপোনালোকলৈ আগবঢ়াই দিছোঁ। তাৰপিছতে আমাৰ গুৱাহাটীৰ প্ৰসিদ্ধ কথক নৃত্যশিল্পী শ্ৰদ্ধাৰ চন্দনী কলিতা ওজা আৰু অলিকুঞ্জন কলিতা মূৰ্তিয়াৰ তেওঁলোকৰ কথক নৃত্য পৰিৱেশনৰ কিছু অংশ আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপোনালোকক অতি সুখেৰে জনাওঁ যে সদ্য ঘোষিত ভাৰত চৰকাৰৰ যি পদ্ম পুৰস্কাৰ, তাত পদ্মভূষণ সন্মানেৰে সন্মানিত হৈছে আমাৰ শ্ৰদ্ধাৰ নৃত্যাচাৰ্য যতীন গোস্বামীদেৱ। আমাৰ ষষ্ঠ মণিকাঞ্চন নৃত্য মহোৎসৱৰ লগত সংগতি ৰাখি মণিকাঞ্চনৰ ফালৰ পৰা মণিকাঞ্চন জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছিলে এগৰাকী বৰেণ্য শিল্পীক। এই বঁটাত নগদ 10,000 টকা, এখন শ্বল, এটা স্মাৰক, এখনি শৰাই, এখনি সম্বৰ্ধনা পত্ৰ আৰু এটা ফুলাম জাপি প্ৰদান কৰা হৈছে। আমি এই 92 বৰ্ষীয়া শ্ৰদ্ধাৰ যতীন গোস্বামীদেৱৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিছোঁ। পৃথিৱীখন ৰৈ থকা নাই, মই ভাবোঁ দেই, পৃথিৱীখন ৰৈ থকা নাই, বহুত অতি দ্ৰুতভাৱে আগবাঢ়িছে। আমাৰ জীৱন ধাৰাটো প্ৰত্যেক দিনেই পৰিৱৰ্তন হৈ গৈ আছে। গতিকে আমাৰ নৃত্য ধাৰাও তেনেকৈ আগবাঢ়ি যাব লাগে, নহ'লে কোনো গ্ৰহণ নকৰিব। আৰু সেই ক্ষেত্ৰত দীপজ্যোতি দীপাংকৰে এটা বলিষ্ঠ পদক্ষেপ লৈছে যে তেওঁলোকে চেষ্টা কৰিছে। সেইটোৱে ডাঙৰ কথা। জীৱনত কোনো কেতিয়াও সম্পূৰ্ণ ছাকচেছফুল হ'ব নোৱাৰে, অসম্ভৱ, কিন্তু চেষ্টাটো কৰিব লাগিব কোনোবাই। সেইকাৰণে দীপজ্যোতি দীপাংকৰক মই
যিহেতু বয়স হৈছে আশীৰ্বাদ জনাব পৰা হৈছোঁ, আশীৰ্বাদ কৰিছোঁ তেওঁলোক দুয়োজনে আগবাঢ়ি যাওক আৰু সত্ৰীয়া নৃত্য ধাৰাটোক গোটেই পৃথিৱীৰ মানুহৰ এটা গ্ৰহণযোগ্য নৃত্য ধাৰা কৰি তুলিব। আৰু আপোনাক কওঁ, সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আপোনালোক আহি ইয়াত সময়টো হৈছে নৃত্য চাবৰ কাৰণে। এই এটা আমাৰ কাৰণে ডাঙৰ সম্পদ। আমাৰ নাচ চাবলৈ মানুহ ধৰণৰ নাহে নহয়, সত্ৰীয়া নাচ বুলি কৈতো আৰু নাহে। এতিয়া অলপ অহা হৈছে, গতিকে আপোনালোক আহিছে, আমি অতি কৃতজ্ঞ আপোনালোকৰ ওচৰত, আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে। আৰু ইমান সময় ধৈৰ্য ধৰি ৰৈ থকাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু আজিয়ে মোক অনুষ্ঠানটোলৈ যি সন্মান জানিছে তাৰ লগত আপোনালোকৰ যি সহযোগ, তাৰ কাৰণে মই আপোনালোকলৈ মোৰ আন্তৰিক সেৱা কৰিছোঁ। নমস্কাৰ। অনুষ্ঠানটিত প্ৰথমে আমাৰ মণিকাঞ্চনৰ জ্যেষ্ঠ শিল্পীসকলে পৰিৱেশন কৰে কীৰ্তনীয়া সদা হৰি নামৰ এটি নৃত্য সংৰচনা। তাৰে কিছু অংশ আপোনালোকলৈ আগবঢ়াই দিছোঁ। ষষ্ঠ মণিকাঞ্চন নৃত্য মহোৎসৱৰ প্ৰথম দিনা আমাৰ মণিকাঞ্চনৰ শিশু শিল্পীসকলেও কেইবাটাও নৃত্য সংৰচনা প্ৰদৰ্শন কৰিছিলে। আৰু প্ৰথম দিনা আমাৰ মণিকাঞ্চনৰ জ্যেষ্ঠ শিল্পীসকলৰ বিশেষ আকৰ্ষণ আছিলে আমাৰ পৰিচালনাৰে প্ৰহ্লাদ চৰিত্ৰৰ আধাৰত এটি নৃত্য সংৰচনা নৰসিংহ দ্য হাফ মেন হাফ লায়ন ইনকাৰ্নেশ্যন। তাৰে কিছু অংশ আপোনালোকলৈ আগবঢ়াই দিছোঁ। অনুষ্ঠানটি পোহৰ ব্যৱস্থাপনা কৰিছিলে তপন বৰুৱাই।
দ্বিতীয় দিনা অৰ্থাৎ 7 জানুৱাৰীৰ দিনা পৰিৱেশন কৰা হয় পুৰুষোত্তম ৰাম। ৰামায়ণৰ কাহিনীৰ আধাৰত সম্পূৰ্ণ সত্ৰীয়া নৃত্য শৈলীত পৰিৱেশন কৰা হয় পুৰুষোত্তম ৰাম। দুটাকৈ দৰ্শনীৰে পৰিৱেশন কৰা হয়। দুটা দৰ্শনীতে দৰ্শকেৰে ভৰি পৰে প্ৰেক্ষাগৃহ। দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত তালি আমাক যথেষ্ট উৎসাহিত কৰিছিল। তাৰে কেইটামান দৃশ্য আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ। সীতা বড় নারী তাইও রূপক কোনে বনাই তাক পারি দরিয়া দরিয়া লক্ষণে মোহ কাটে নাকো কানো হিকারণে মোহর বিপত্তি পুৰুষোত্তম ৰামৰ সংগীতেৰে সজাইছিলে শ্ৰদ্ধাৰ ভাস্কৰজ্যোতি ওজা ডাঙৰীয়াই। সংগীত ব্যৱস্থাপনা বিষ্ণু শৰ্মাৰ। নৃত্য পৰিচালনা সামগ্ৰিক পৰিকল্পনা পৰিচালনা আমি দুয়ো কৰিছিলোঁ দীপজ্যোতি আৰু দীপাংকৰে। পোহৰ ব্যৱস্থাপনাত আছিলে ডিম্পল দাস। লগতে আমাৰ যিখিনি সাৰাংশৰ কথা আছিলে সেইখিনি তনয়া পাত্ৰই কৈছিলে আৰু কষ্টিউম আমি নিজেই কৰিছিলোঁ। খিৰুতে চিলাইছিলে, ছেট ডিজাইন কৰিছিলে নুৰুদ্দিন আহমেদ ডাঙৰীয়াই আৰু প্ৰপাৰ্টিখিনি বনাইছিলে আমাৰ বন্ধু মিণ্টু চাঙে। এয়াই হৈছে আমাৰ পুৰুষোত্তম ৰাম আৰু আমাৰ জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীসকলৰ লগতে দশৰথৰ চৰিত্ৰত অভিনয় কৰিছিলে ৰাকেশ বড়োৱে। ৰূপসজ্জাত আছিলে তীব্ৰজ্যোতি বৈৰাগী, আমাৰ বন্ধু ৰিয়ান কমল আৰু কমল কৃষ্ণ ঠাকুৰীয়া। আৰু আপোনালোকৰ ঠাইতো যদি পুৰুষোত্তম ৰাম চাব বিচাৰিছে তেনেহ'লে আমাক যোগাযোগ কৰিব পাৰিব। আমাৰ ঠিকনা হৈছে বেলতলা আৰু আমাৰ ফোন নম্বৰ হৈছে 9678940506 9706343514। আজিলৈ আহিছোঁ। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব, পৰিয়ালৰ সৈতে কথা বতৰা পাতি থাকিব। ধন্যবাদ। একেবাৰে শেষত আমাৰ শ্ৰদ্ধাৰ গুৰু
সংগীত নাটক একাডেমী বঁটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰদেৱৰ আশীৰ্বাদ মন্তব্য আপোনালোকলৈ আগবঢ়ালোঁ। সংগীত মহাবিদ্যালয়ৰ পৰা যেতিয়া ডিগ্ৰী লৈছিলে তাৰ পৰৱৰ্তী সময়ত ডিব্ৰুগড়লৈ গৈ মাষ্টাৰ ডিগ্ৰী কৰিছে। পাৰফৰ্মিং আৰ্টৰ MA হয়। তাৰ পাৰফৰ্মিং আৰ্টৰ MA পাছ কৰাসকলক মই দেখিলোঁ, তেওঁলোকে চাকৰিৰ পিছে পিছে দৌৰি ঘূৰি আছে, ক'ৰবাত কিবাকৈ এটা চাকৰি পায় নেকি। কি দীপ্তি আৰু দীপাংকৰ তাৰ বিপৰীতে গৈছে, বোলে আমি আচলতে পাৰফৰ্মিং আৰ্টিষ্টে হ'ব খোজোঁ। কোনো চাকৰি কৰি কোনো এখন বিদ্যালয়ত, কোনো শিক্ষানুষ্ঠানত বা অসম চৰকাৰ বা ভাৰত চৰকাৰৰ কোনো দায়িত্বত থাকি আমি কাম কৰিব নোৱাৰিম, কাৰণ মুক্তভাৱে কাম কৰিছে দুয়োটাই। আৰু সেইকাৰণে ইমান ডাঙৰ কাম কৰিছে, অইন কোনেও নাই পৰা। এইকাৰণেই পৰা নাই, তেওঁলোকে বেলেগ লাইনত গৈছে আৰু দুয়োটাই সাধনা কৰিছে, সাধনাত সিদ্ধি লাভ কৰিছে। আৰু সিদ্ধি লাভৰ এই ফলশ্ৰুতিত আজি আমাৰ সন্মুখত আজি এই পবিত্ৰ অনুষ্ঠান পুৰুষোত্তম ৰাম।